অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নতুন সংযোজন প্ৰাইড নিউজ 24 নিজকে জনকেন্দ্ৰিক মঞ্চ হিচাপে স্থান দি নিৰপেক্ষ আৰু নিৰ্ভৰযোগ্য বাতৰি প্ৰদান কৰাই হৈছে প্ৰাইড নিউজ 24ৰ লক্ষ্য ৰাজ্যত এতিয়া শ শ সংবাদ মাধ্যমৰ পয়োভৰ কিন্তু তাৰ মাজতেই প্ৰাইড নিউজ 24ৰে সঠিক আৰু শুদ্ধ ৰূপত খবৰ যোগান ধৰিব প্ৰতিটো মুহূৰ্ততেই শুদ্ধ আৰু সত্য খবৰ লাভ কৰাটো আপোনাৰ অধিকাৰ প্ৰাইড নিউজ 24ৰে সেইদৰে উপস্থাপন কৰিব এই খবৰ বৈচিত্ৰ্যময় আমাৰ ৰাজ্যখনক গঢ় দিয়া কাহিনীসমূহৰ গভীৰ আৰু অন্তৰ্দৃষ্টিমূলক চিন্তাৰে আগবঢ়াম প্ৰকৃত ঘটনাৰ আধাৰত ৰুচিসম্পন্ন খবৰ শেহতীয়া খবৰৰ সৈতে আপডেটেড হৈ থাকিবলৈ প্ৰাইড নিউজ 24ৰ ফেচবুক পেজটো এতিয়া লাইক আৰু ফলো কৰক এই পদক্ষেপেৰে সাংবাদিকতাৰ স্বচ্ছতা আৰু শুদ্ধতাক সঠিক ৰূপত তুলি ধৰিবলৈ আমি চেষ্টা কৰিছোঁ লগতে জনসাধাৰণৰ প্ৰতি যি দায়বদ্ধতা সেই দায়বদ্ধতাক আন্তৰিকতাৰে লৈ আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছোঁ খবৰ মানেই চিঞৰ নহয় শুদ্ধ আৰু প্ৰকৃত খবৰৰ এক নিৰ্ভৰশীল সংবাদ মাধ্যমৰ নামেই হৈছে প্ৰাইড নিউজ 24 সত্যৰ দিশত এখোজ